নমস্কাৰ সকলোকে, মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আজিৰ দিনটোনো কেনেকৈ গ'ল তাকে আপোনালোকক দেখাওঁ। আজি মানে যোৱাকালিৰে ভিডিঅ' হয়, এইটো এণ্ডিং হৈ আছিলে। এয়া বায়ে মাংস ৰান্ধি আছে, পাকঘৰত সোমাইছে, আলহী আহিছে, তাৰ বাবে এইবিলাক কৰি থকা হৈছে। ইফালে মাছ আছে, তাৰপাছত এই মাংসৰ কাৰণে মানে পিঁয়াজ ফ্ৰাই কৰা হৈছে। এখনি গাহৰিৰ মাংস হয়, এইবিলাক পিঁয়াজ ফ্ৰাই কৰি থকা হৈছে। পিঁয়াজখিনি মানে বেছিকৈ ফ্ৰাই কৰিলে, পিঁয়াজ মছলা দি কিনে বেছিকৈ ফ্ৰাই কৰি থাকিলে মানে কি হয়, ভাজি থাকিলে বস্তুখিনি ধুনীয়া টেষ্টি হয়। এই জিৰা দিছে এইবিলাক, তাৰপিছত দিছে ধনিয়া দিছে অকণমান, ধনিয়া দিলে বেছি মানে ধনিয়া দিছে অকণমান। তাৰপিছত এইটো মছলা কি আছিলে, এইটো কিবা জলকীয়াৰ নেকি, ৰং উঠে অকণমান, সেইখন আৰু ফ্ৰাই কৰা হ'ল অকণমান। তাৰপিছত হালধি দিলে চিটাই। মাছত এনেকৈ হালধি দিলে ভাল হয়, মাছখন এনেকৈ দিলে ভাল আৰু তেলত দিলেও ভাল হয়, কিন্তু এনেকৈ দিলে বেছি ভাল হয় আৰু। তাৰপিছতে মই অকণমান এনেই লাৰি দিলোঁ আৰু, মানে তাই যিহেতু সিভাগে লাৰি আছিল, মই সেইকাৰণে অলপমান ফ্ৰাই কৰি দিলোঁ। তাৰপিছত সিভাগে তাই মাছ ভাজিব গ'ল, মাছ ভাজি আছে, সেই চিটকি যায় মাছ, সেইকাৰণে ঢাকন দি লৈছে, কাষেদি ঢাকন দি মাছটো ভাজি আছে। ঢাকন দি থ'লক, মই এইভাগে ফ্ৰাই কৰি আছোঁ। এতিয়ালৈ মাংস দিয়া নাই, মানে বেছিকৈ ভাজিলে মানে কি হয়, ভাল হয় মাংস। এইটো আছিল মাংসৰ কাৰণে বিলাহী, মাংসৰ বিলাহীটো কাটি আছিল, বিলাহীটো কাটি দি দিলাক। বিলাহীটো অকণমান ফ্ৰাই কৰিব আৰু, বিলাহী ফ্ৰাই কৰাৰ পিছত আলু দিব, মাংস দিব। বিলাহীটো মানে গেলি যোৱাকৈ ফ্ৰাই কৰিব লাগে, তেতিয়া মানে ভাল হয় আৰু সেইটো খাবাও ভাল হয়, ৰংটো ভাল হৈ যায়, ফ্ৰাই কৰিলে ভাল হয় বিলাহীটো। সেইটো আপোনালোকে জানে, ইফালে মই আৰু মোৰ ভাগিন মুনুমাৰ কাৰণে যোগাৰ কৰি আছোঁ। কাজু বাদাম পায়স অকণমান বনাই দিম তাইক। এইটো আৰু মিট মছলাটো দিব পাহৰি গৈছিলোঁ, বিচ দিব নাছিলোঁ আমি। তাৰপিছত বিচৰে আৰু মছলাটো দি দিলোঁ তাতে অলপমান, তাৰপিছত আৰু ফ্ৰাই কৰা গ'ল। গেলি যাব লাগিব, আমাৰ কিজানি গেলি নাযাবই চাগে। ৰাতি হৈছে, তেতিয়া 9টামান বাজিছে, আলহী যাব। তাৰপাছত আলু দিলোঁ তাতে, আলুখিনি অলপ ডাঙৰেই হৈছে, তাইক মই কৈ আছোঁ আলুখিনি ডাঙৰ হৈছে, মই গম নাপালোঁ তাই আলুখিনি ভাজা। তাৰপিছত এই আলুখিনি ফ্ৰাই কৰি আছে, মছলা দিলাক, আদা নহৰু গোটেইখিনি দিয়া নাই, আৰু মাছৰ আঞ্জাখিনি থ'ব লাগিবতো, সেইকাৰণে গোটেইখিনি দিয়া নাই, ফ্ৰাই কৰি আছে। এয়া ফ্ৰাই হৈ গ'ল, ইয়াত মাংসখিনি ইয়াত দিব লাগিব, যিহেতু আমি খাব লাগিব, আলহীও যাব সোনকাল, সেইকাৰণে আমি খাব লাগিব সোনকালকৈ। ফ্ৰাই কৰিয়ে আছোঁ, আলুটো নিসিজিবই আজি ভাজাতে। মাংসখিনি দি কিনে তাৰ পাছত তাতে পানী চানী দিলেহে কিজানি আলুটো সিজিব, সেইকাৰণে তথাপিও চেষ্টা এৰা নাই। তাৰপিছত মাংসখিনি ঢালি দিলাক, ময়ে অলপমান লাৰি দিলোঁ, তাই ঢালি দিলাক। সিভাগে বাচন ধুব গ'ল, মই অলপমান লাৰি দিলোঁ। লাৰি আছোঁ ময়ো, এটা মোবাইল এখন হাতেদি কেমেৰা ধৰি আছোঁ, এখন হাতেদি লাৰি আছোঁ। মই ভিডিঅ' নবনাওঁ, তাই নকয় এটা ভিডিঅ' বনাওঁ, তেতিয়া ভাল হ'ব বুলি কয়, সেইকাৰণে বোলো ভাবিলোঁ ভিডিঅ'কে বনাওঁ দে। মই নবনাওঁ যদি তাই কয়, এটা ধুনীয়া ভিডিঅ' হ'ব তোৰ, বনাচোন বনাওঁ। তাৰপিছত বোলো দে ময়ো বনাওঁ, কিন্তু এডিট কৰিবহে সময় নহয়, মানে হেলা লাগে। তো আমাৰ বিশেষ ৰান্ধনীটো সেয়ে কৈছিল মোৰ বা হ'ল, তাইয়ে ক'লাক বোলে ভিডিঅ' বনোৱা, ভাল ভিডিঅ' হ'ব তোৰ, ইয়াতে ভাল ব্লগ এটা হৈ যাব, বনোৱা। সেইবাবে ময়ো ষ্টাৰ্ট কৰি দিলোঁ। ইফালে মাছ ফ্ৰাই কৰি আছে, মানে মাছৰ আঞ্জা এখন বনাব লাগিব, যিহেতু
আলহী হৈছে, আলহী মানে তাৰ ঘৰৰে হয়, দূৰে দূৰে থাকে কাৰণে আলহী আন হৈ যায় দিয়কচোন। আৰু এই মাছৰ কাৰণে বিলাহী কাটি আছে। তাৰপিছত মুনুমাৰ এই জগাল হৈ গ'ল মোৰ খিচমিচ আৰু কাজু বাদাম, ইফালে চাউল। তাৰপিছত মই বহাম অলপ দেৰিকৈ, এইটোত বহাব লাগিব। ইফালে আমাৰ মাংসখন হ'ব আৰু নাই বৰ্তমানলৈকে হ'ব। ইফালে মুনুমাৰ পায়সখিনিও হ'ব আৰু বেছি সময় নাই, উতলি আছে দিয়ক। হ'ব আৰু বেছি সময় নাই। এই ফাইনেলি মুনুমাৰ জগাল হৈ গ'ল, তাইও টোপনি বেছি টোপনি যাব না, সেইকাৰণে। এইফালে আমাৰ মাছৰ জোল, মাছ খান বনাব লাগিব। মাছ ফ্ৰাই দিলেতো নহয়, মাছৰ জোল বনালে অলপমান ভাল দেখি দিয়কচোন। সেইটো আপোনালোকেও জানে নহয় জানো, জানে আপোনালোকেও ভাল লাগে আৰু বুলি। কাঁচা জ্বালা শুখোৱা জ্বালা গোটাই ঢালিছোঁ, গোটাই আমি একদম পূৰা পিঁয়াজ চিয়াজ দি ফ্ৰাই কৰিম। এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰা যাব। অলপ মছলা গোটাই ঢালিবিলাক খাই, যিহেতু আৰু মছলা দিব লগা আঞ্জা নাই। তৰকাৰীখন আছিল, লাষ্টত তৰকাৰীখন বনালোঁ, কিন্তু কি হ'ব, তৰকাৰীত মছলা নিদিলোঁ দিয়ক। কি আৰু মছলা দিম তৰকাৰীত ন, বনাই দিছোঁ নাই ময়ে। এখন নেদেখাওঁৱে নেকি, নেদেখাওঁ দিয়ক। আমি ফ্ৰাই কৰি আছোঁ সেইয়াৰ কাৰণে, মাছৰ কাৰণে। পিঁয়াজ ফ্ৰাই কৰা হৈ আছে তাতে, মাছ ইভাগে দিম আৰু বিলাহী দিলোঁ। বিলাহীখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব, বিলাহী আৰু আলু। বিলাহীটো গেলি যোৱাকৈ ফ্ৰাই কৰিব লাগে, সেইটো আপোনালোকেও জানে, মানে ভাজিব লাগে, সেইটো আপোনালোকেও জানে। ইফালে পানী চানী দিম, দি কিনে আৰু অলপমান নিমখ চিমখ দিলাক। তাই ৰংগুড়াটো দিব পাহৰিলাকে কিজানি, না দিবই এতিয়া, না ময়ে দিলোঁ বা ৰংগুড়াটো মাছত। পাহৰিলোঁ দিয়ক, মই কালিৰে কথা না ৰাতিৰ কথা, এতিয়া ভাত খাই উঠিয়ে পাহৰি যাওঁ, পাহৰিনো সেইটো কি কথা। পাহৰিছোঁ দিয়ক, ময়ে দিছিলোঁ না তাইয়ে দিছিল বা। তাইয়ে দিছিল দিয়ক, মই দিয়া নাই। ফ্ৰাই হ'বা দি কিনে ইয়াতে পানী ঢালিম এতিয়া জাপ জাপকৈ বাপেকে। মছলা জিৰা গুড়াটো লাগিব দিয়ক, মাছৰ আঞ্জা না, জিৰাৰ গুড়া লাগিবই, মছলা চবখিনি লাগিবই। মাছৰ আঞ্জা, আলহী অহা কথা তাতে আৰু আমাৰ ৰান্ধনী চব যোগাৰ ফটাফট যোগাৰ কৰি আছে দিয়ক ইভাগে। ইফালে মই কেমেৰা ধৰি ভিডিঅ' কৰিও আছোঁ, মাজে মাজে লাৰিও দিওঁ আঞ্জাখন অলপমান ফ্ৰাই কৰি দিওঁ, ভাজি দিওঁ মানে। হয় কৰাহিটো উল্টি যাওঁ হয়, ধৰোঁ মই এনেকৈ। তাইকে ক'লোঁ তুমিয়ে ভজা হ'ব দা, মই কিনো কৰিম আৰু, কেমেৰাই ধৰোঁ দা। বেচেৰি বহুত কষ্ট কৰে আমাৰ তাই। ৰংগুড়া তাইয়ে দিলাক দিয়ক পিছত, এতিয়া আৰু ফ্ৰাই কৰা যাব। তথাপিও নেগলিব কিজানি বিলাহীখিনি, গেলি নাযায়, পূৰা ফ্ৰাই কৰি আছে। পানী দিলোঁ আৰু গেলিখিনি নেগিলাক, উপায়টো নাই আৰু সেনেকৈ দিলোঁ। আজিলৈকে আৰু ইমানেই আছিল না, আপোনালোকৰ নেক্সট ভিডিঅ'ত আৰু লগ পাম না কি কয়। বনাম দিয়ক আৰু মই ভিডিঅ' বনাই যাই থাকিম আৰু লগ পাম দিয়ক। আৰু সকলোৱে শুব ভালক ভালে, ৰাতি শুব সকলোৰে। আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট, শুভৰাত্ৰি, ধন্যবাদ।